আছোঁ। এই কুকুৰাকেইটাৰ পৰা মোৰ উপায় নাইকিয়া হৈছে আৰু ঘৰৰ ভিতৰে বাহিৰে বিচনা চিচনা একদম ঢেৰেক হাগি গোটেই খাস্তাং কৰিছে। একদম অশান্তি লাগিছে আৰু কিমানো চফা কৰিব আৰু মানুহবোৰে আমাৰ ঘৰলৈ আহিবলৈ ঘিনেই কৰে। মানুহবোৰে আপোনালোকৰ ঘৰটো ইমান লেতেৰাকৈ থয়নে? ইমান কয় বোলে ইমান লেতেৰাকৈ থয়, আপোনালোকৰ ঘৰলৈ যাবলৈই বেয়া পাওঁ। মই এতিয়া কি কৰিম বাৰু? কুকুৰাকেইটা হাগে কি কৰিম বাৰু? মই আকৌ হাগিৰি তহঁতি মোক শান্তি নাইকিয়া কৰিছ আৰু দেই। হাঁহ কুকুৰাকেইটা য'তে ত'তে হাগে কি হ'লকে, সিহঁতি আকৌ মোক বহুত পইচা দিয়ে। হাঁহ কুকুৰা কণী বেচোঁ, আকৌ ডাঙৰ হ'লে কুকুৰা বিকো, হাঁহ বিকো, একদম বহুত পইচা দিয়ে। এইবাৰ পূজাত যে মোক বহুত পইচা পালোঁ কি হ'ল আকৌ? পইচাকেইটা মানুহটা দম দি নি আকৌ মদ খালেগৈ। মই ভাবিছিলোঁ ভালকৈ কাপোৰ এযোৰ ল'ম। মানুহবোৰে ইমান কয় বোলে আপুনি ইমান লেতেৰা কাপোৰ পিন্ধি থাকে নে? মই এতিয়া ক'ত পাম? মই থাকিলেহে পিন্ধিম। মই ভাবিছিলোঁ এই হাঁহ কুকুৰাকেইটা বেচি যিকেইটা পইচা পাওঁ ভালকৈ কাপোৰ এযোৰ ল'ম। সেইটোও একেবাৰে মুদা মৰিলে মোৰ। মই ভাবোঁ মানুহটো নাইকিয়াতে মনে মনে হাঁহ কুকুৰাকেইটা বিকো। বিকা মাত্ৰকে কেনেকৈনো গম পায়, কোনেনো কয় একদম আহি পেলাই পইচা দে বুলি একদম মোক কাজিয়া, নহ'লে মোক পিটিব পইচা নিদিলে। মই পইচা দি দিবলগীয়া হয় আৰু। হাঁহ কুকুৰাকেইটাকো ধান চাউল কেইটামান দিওঁহি। চাউলো নাই পিছে, তাকো দিব লাগিব, উপায় নাই নহয়। ইহঁতে মোক একদম তেল নিমখৰ খৰচটো উলিয়াই আছে। একদম নিজৰ ঘৰটোকে নবনাই হ'লেও ইহঁতক একদম হাঁহ কুকুৰা গঁৰালটোকে একদম ধুনীয়াকৈ টিপ টপকৈ বনাই লৈছোঁ পাই। মানুহটো যিটো মাতিপুৱা ওলাব সন্ধিয়া লগা আহি সোমাবহি, এগাল খাই আহি তেঁতুগুৰিলৈকে এগাল খাই ঠেং পাক খাই আহি সোমাবহি। বোলে ঘৰত যে কিবা কিবি লাগে, ৰেচন পাতি লাগে, কিবা কিবি লাগে, সেইটো খা খবৰ নাই। হাজিৰা কৰিব নিজৰ পেটটোলৈ হয়হে। বোলে ছোৱালীজনীকে কিবা এটা দিব লাগে, ল'ৰাটোকে কিবা এটা দিব লাগে। নাই সেইবিলাক হেৰি নাই, মইহে এইবিলাক চব যা যোগাৰ কৰি থাকিবলগীয়া হয়। ছোৱালীজনী সেই অথনিতে ওলাই গ'ল, এতিয়ালৈকে আহিব হোৱাই নাই। পাতি লোৱা দাদাক ডিম বেচৰ দাদাক বোলে লগ কৰিবলৈ যায়। ল'ৰাটোৱে আকৌ বহুত বস্তু দিও পঠিয়াই আকৌ, একদম খোৱা বোৱা বস্তু, পইচা পাতি পৰা একদম ঢেৰ বস্তু দিছে ল'ৰাটোৱে। একদম মই কৈছোঁ যা পাৰিলে কিবা এটা খাবলৈ লৈও আহিবি। মই ভালেই পাওঁ লোকৰ বস্তু খাই। মা মোক 5 টকা এটা দেচোন, মোৰ চিপ খাবলৈ মন গৈছে। তোক লাগ বুলি ক'লে 5 টকা এটা মই ক'ত পাওঁ হা? বাপেৰেও খুজিবি, বিটেৰেও খুজিবি, একদম মই এতিয়া পইচা মই ক'ত পাওঁ হা? বাপেৰেও খুজিবি, যা দেচোন, নিজৰ মদ খাবলৈ জোৰে মোকনো ক'ত পইচা দিবা হা? তুমি দিয়া না। মোৰ ওচৰত এতিয়া পইচা নাই, তই এতিয়া চবাখা কৰি নাথাকিবি, আমাৰ খাবি আকৌ। বেছি কৰা তুমি হ'লে আকৌ বাক পইচা দিব পাৰা, মোকহে দিব নোৱাৰা। লোৱা তই পাতিবলৈ জেগা নাপালি, এইখিনিতে পালিহি হা? মই কি কৰিবি এতিয়া? মোৰ পেটটো বেয়া, কি বস্তু চুবাই ফুৰিবি। তোৰ পেট বেয়া নহয় কি হ'ব হা? ৰাতিপুৱাই লোকৰ ঘৰলৈ ওলাবি হা? খাব টাইমত ওলাবিগৈ। এতিয়া লোকে নিদিলেও চাগে বেয়া পাই চাগে, সেইকাৰণে দিয়া তই খাই দে। আকৌ সিঘৰত খাই পেলাই সিঘৰলৈ যাবিগৈ। আৰু সেইদিনাখনি টংকেশ্বৰ ঘৰ ভোজৰ দিনাখন একদম মই চাইহে আছোঁ তোক, একদম নুঠিব নোৱাৰাকৈ খাইছে হা? তোৰ পেট বেয়া নহয়, কাৰ বেয়া বাৰু? ৰাৱণৰ দৰে খালেতো তোৰ পেট বেয়া হ'বই। মোৰ ভোক লাগিলে মই খামেই আকৌ। ঘৰত কিমান দিন মাছ মাংস আকৌ দেখি পোৱা নাই। সেইদিনাখনি ভোজত একদম মাছ মাংস দুইটাই পাই পুৰা খাই দিছোঁ আকৌ। পইচা নিদিয়া যদি হ'ব দিয়া মা, মই খেলিবলৈ যাওঁ। যা ঘৰতো একদম খাওঁকৈ কৰি থাকোঁ, মোৰ অকণমান শান্তি হ'ব। মেলতা যাচোন যা, বুট কেইটামান ভাজি আন, মই এইটো খাই লওঁ। এইটো আহিলে আৰু এটা পেকাই থাকিবলৈ। একদম তেঁতুগুৰিৰে খাই আহিছে, গেলা সোপা ঠেং পাক খাই আহিছে, আকৌ এটা হাতত লৈয়ে আহিছে। কাকত থাকিবলৈ আহিছে। এই তেঁতুগুৰিলৈকে সোপা খাই আহিছে, একদম ঠেং পাক খাই আহিছে। একদম হাতত এটা লৈ আহিছে। আপোনাৰ ঘৰত যে ল'ৰা এটা আছে, সেই ল'ৰাটোৱে কি শিক্ষা ল'ব হা? আপোনাৰ পৰা মদৰ বটল এটা নি ঘৰত খাবলৈ আহিছে। এই বুট চুট ভাজি থাকিব মই নোৱাৰোঁ যে, আপুনি নিজে ভাজি খাবলৈ মন আছে যদি। বেছি কথা নকবি, মই যিটো কৈছোঁ সেইটো শুনিবি, নহ'লে পিছি ফালি দিম মই। সদায় মদ খাই আহি ঘৰত কাজিয়া কৰিব, এদিনো শান্তিয়ে থাকিবলৈ নাপাওঁ হা? আপুনি যে সদায় অত্যাচাৰ কৰি থাকিব নোৱাৰিবা আকৌ। তই মুখে উত্তৰ দিছ যে, বহুত দিন মাৰ পোৱা নাইতো, তেল ফাটিছে তোৰ। পৰি গৈছোঁ ৰা। তই যে মোক বুট ভাজি দিবি নে নিদিয়? মই নোৱাৰোঁ, মোৰ কাম আছে। তই মোৰ কথা নুশুনি কাৰ কথা শুনিবি? তোৰ তেল ফাটিছে, দুটামান দিলেহে তোৰ তেল কমিব। তই মোৰ কথা নুশুন হা? তই মোৰ কথা নুশুন। মাৰিলো কোন কথা চব মোক ধৰি মাৰিলো, মোক শেষ কৰি পেলালে। এতিয়া চিঞৰিবলৈ আহিছ হা? চিঞৰিবলৈ আহিছ এতিয়া? মাৰি পেলাম, চিনি পেলাম তই মই কোন হয়? নামাৰিব, মই চব কথা শুনিব। চুলি কোচাটো ধৰি লৈছে, এৰি দিয়ক, মই দুখ পাইছোঁ। মা কি হৈছে তোমাৰ? কিয় কান্দিছা? বাপেৰে মদ খাই আহিছে, মদ খাই আহি মোৰ লগত কাজিয়া কৰি মোক পিটিছে।
চাওঁ মা তুমি এইফালে আহা দেউতা তুমি কিয় একো নোখোৱা বাৰু সদায় মদ খাই আহি কাজিয়া কৰি মাক মাৰপিট কৰা তোমাৰ অকণো বেয়া নালাগেনে লোকৰ দেউতাবোকে চাবাচোন ঘৰখনত ইমান ধুনীয়াকৈ থাকে ইমান মিলা প্ৰীতি থাকে ইমান মৰম কৰে আৰু আমাৰ দেউতা সদায় মদ খাই আহি কাজিয়া কৰিব আৰু মাৰপিট কৰিব আমাৰ কথাটোতো নাভাবাই এটলিষ্ট নিজৰ কথাটোতো ভাবা নিজৰ মদ খাই তোমাৰ দেহাটো কেনেকুৱা হৈ গৈছে বাৰু মোৰ জীৱন দেউতা তুমি যদি সদায় এনেকৈ মদ খাই আহি ঘৰত কাজিয়া কৰা নহয় আমি ঘৰৰ পৰা ওলাই গুচি যাম তুমি কাৰ লগত থাকিবা তহঁতৰ লগত কোনে লাগি যাওঁ মই এইটো ফিনিছ কৰি থৈ আহোঁগৈ আৰে আজিচোন একো নানিলি এই মা সদায় লোকৰ পৰা আশা নকৰিবাচোন নাই মই এনেই কথাটোহে শুনিছোঁ কিবা আজি খুৱাই আজৰি হৈছিলোঁ এতিয়া আকৌ ভাতৰ যোগাৰ কৰিবলৈ হ'বই মানুহজনী মানে দিনটো অকণো ৰেষ্ট ল'বলৈ সময় নাপাওঁ আজি দেওবাৰ বুলিহে অকণমান ছুটি পাইছোঁ নহ'লেতো আনকালেতো ল'ৰা ছোৱালীকেইটা স্কুল খাই বৈ স্কুল পঠিওৱা আকৌ সিহঁতক স্কুলত খাবলৈ পাই টিফিন বান্ধি দিব লাগে আকৌ মানুহজনক কামলৈ পঠিয়াব লাগে সময়ে নাপাওঁ মোৰ নিজলৈ যে অকণ সময় নহয় শুনিছানে আজি বোলে দেউতা আহিব খবৰ দিছিলোঁ দেউতা আহিলেনো কি হ'ব মোকচোন অকণো ভালেই নাপায় দেউতাৰ পচন্দৰ মতে মই নহ'লোঁ বুলিয়ে মোক ইমান বেয়া পাব লাগেনে বাৰু মই নিজৰ দেউতাৰ নিচিনাকৈ ভাবোঁ মুখে অকণো নিজৰ বোৱাৰী বুলি আজিলৈকে ভাবিব নোৱাৰিলে হ'ব দিয়াচোন সেইবোৰ কথা আকৌ এতিয়া উলিয়াব নালাগে দেউতাৰ বাহিৰেহে খঙাল মানুহটো ভিতৰি বহুত ভাল বহুত সহজ সৰল হ'ব দিয়া তোমাক এদিন হ'লেও বোৱাৰী হিচাপে মানি ল'ব হ'লেও দিয়কচোন বেয়া লাগে বিয়া হোৱা দিনাখনিৰ পৰা আমাক বেলেগ কৰি দিলে এতিয়া মানুহে ভাবিব আপোনাক মই মা দেউতাৰ পৰা মইহে বেলেগ কৰি লৈ আহিলোঁ বুলি হ'ব দিয়া তুমি সেইবোৰ চিন্তা নকৰিবা তুমি কেনেকুৱা হয় মই জানো নহয় হ'ব বাৰু সেইবোৰ বাদ দিয়ক আপুনি যাওকচোন বজাৰৰ পৰা আহকগৈ বস্তু কেইটামান নাইকিয়া হৈছে লৈ আহকগৈ হ'ব বাৰু মই বজাৰৰ পৰা লোকেল মুৰ্গী এটা লৈ আহিম তুমি পিঠাগুড়িহঁতে লোকেল মুৰ্গীটো একদম মজাছে বনাবা দেউতাই খাই খুব ভাল পায় ঠিক আছে বাৰু আৰু আপুনি বজাৰলৈ যাওঁতে পাচলি কেইটামানো লৈ আহিব আৰু এটা কথা বজাৰলৈ যাব আৰু একদম বস্তু লৈ ঘৰলৈ সোনকালে আহিব কাৰোবাক পাই ক'ব লেকচাৰ মাৰি আকৌ সময় কটাব নালাগে আকৌ বনোৱা কোনো টাইমেই যাব একদম সোনকালে আহিব কথা ক'লে শুনিব আকৌ হ'ব দিয়া মই সোনকালে আহিম মোনাখন উলিয়াই দিয়াচোন আৰু এটা কথা শুনকচোন আমাৰ এই ছোৱালীজনী ক'তনো ঘূৰি ফুৰেগৈ ৰাতিপুৱা যায় ফুলে চুৰ কৰেগৈ ফুলো চুৰ কৰি এগাল আনি ৰুলেহি নহয় গম পাই নাই আপুনি একদম বাটত পালে ক'বচোন মায়ে একদম মাতিছে নহ'লে তাক পিঠি ফালি থৈ আহিমগৈ কি পুৱা শুই উঠিয়ে তাই ওলাই যাব খোজকাঢ়িবলৈ যায় বোলে তাই গৈ পেলাই বোলে বাখন দিহঁতৰ যে ফুল লয় তেতিয়া চুৰ কৰি আনেগৈ নহয় গম পাই নাই গোটেই আগফালে একদম ফুলে ভৰ্তি উঠে বাখনে যদি কেতিয়াবা আহে একদম যদি গম পাই এখন কাজিয়াই হ'ব গম পাইছেনে হেৰৌ তাই এনেকুৱাহে কৰিছে নি চুৰ কৰা কামটো বেয়া কথা নহয় তাক ক'ব লাগিব ৰ'বা আমাৰ ল'ৰাটো ক'লৈ গ'ল বাৰু গম পোৱা নে এইবোৰ কথা মোক নুসুধিব কথা এটা ক'লে নুশুনে গম পাইনে ক'লৈনো যায় ভুৰুংকৈ আহে ভুৰুংকৈ যায় কথা এটা সুধিলেও নকয় কি যে হৈছে আৰু এই ঘৰখনত মই বুজি পোৱা নাই বাৰু হ'ব দিয়া মই বজাৰলৈ যাওঁ মোনাখন আনি দিয়া তুমি সেই দালি চালি পাতাগৈ ল'ৰাটো ইয়াক সুধিব লাগিব ৰূপেশ্বৰীৰ লগত ইয়াৰ কি ৰিলেশ্যন আছে ৰখিব অলপ এইটোচোন কালি ৰূপেশ্বৰীৰ লগত দেখা ল'ৰাটো তাইৰ লগত ইয়াৰ কি ৰিলেশ্যন আছে সুধিব লাগিব কোৱাচোন কিয় ৰখালা মোক আপুনি ৰূপেশ্বৰী কোন হয় মই ৰূপেশ্বৰী বয়ফ্ৰেণ্ড হওঁ কিয় সুধিলা কি ৰূপেশ্বৰী বয়ফ্ৰেণ্ড ময়ো হয় কি ভাল কথা ক'বলৈ আহিছা আমাৰ ৰিলেশ্যন এবছৰ হ'ল গম পোৱা নোপোৱা এই বাটত ধৰি যাতা কথা নক'বা মই সেইবিলাক একো নাজানো মুঠতে তই ৰূপেশ্বৰীৰ পৰা আঁতৰত থাকিবি ইয়াচোন দম বেছি হৈছে বাইকখন যাতে ৰখাই থৈ আহিলোঁ ৰূপেশ্বৰীক লগ কৰিম বুলি লগত আমাৰ বাইকখন চুলি এইখন যদি ভাঙি চেঁচাই মোৰ চেঁচিয়ে হ'ব এইখন ৰখাই থৈ আহিলোঁ একদম চাজাই দি আছোঁ ঐ তই তাতে ৰখি থাক মই আহি আছোঁ যা মই তোলৈ ভয় কৰিম একটা গুচাই নাক ভাঙি দিম মই তই মোক কি কৈছিলি এতিয়া ক তই ৰূপেশ্বৰীৰ পৰা আঁতৰত থাকিবি নহ'লে তোৰ কথা বেয়া হৈ যাব তই কিডাল কৰিবি তই মোক চুইছাচোন ইয়াচোন বৰ দম ফেপেৰি পাতি আহিছ দিছোঁ তই মোৰ ৰূপেশ্বৰীৰ লগত লাইন মাৰিবলৈ আহিছ ৰূপেশ্বৰী মোৰ হয় আজিৰ পৰা তোক একদম যাতে ৰূপেশ্বৰী আশে পাশে দেখা নাপাওঁ নহ'লে তোক একদম ঠেং ভাঙি মই পেলাই থৈ দিম হয়তো কোন বাৰু মাছ ৰাস্তাতে কাজিয়া লাগি আছে হয়তোচোন আমাৰ ল'ৰাটোৰ নিচিনা লাগিছে আমাৰ ল'ৰাটো নহয়তো ঐ তহঁতৰ এটা কি হৈছে কিয় মাছ ৰাস্তাতে ৰখিলৈ কাজিয়া কৰিছ দেউতাচোন মোক নহ'লে কিন্তু দবা কোবাব এতিয়া মই পলোৱাহে কথা ভাইটি কিয় কাজিয়া লাগিছিলা ল'ৰাটোৱে যে মোৰ গাৰ্লফ্ৰেণ্ডক চকু দিছিলে ঠিকছে দিছে যেন জীৱনত যাতে সি নাপাহৰে তোমাকো জীৱনত নাপাহৰাকৈ দিছে চাগে দেই নহ'লেনো ইমান গালত ৰঙা দাগ পৰি থাকেনে মই যাওঁ দেই আজি এবাৰ ৰূপেশ্বৰীক এৰিব লাগিব আৰু ৰূপেশ্বৰীয়ে মোক বৰবাদ কৰি দিলে আৰু ৰূপেশ্বৰীয়ে যে মোৰ বাদে আৰু এটা বয়ফ্ৰেণ্ড চলাইছিলে মই আজিয়ে গম পালোঁ এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ তাইৰ কাৰণে মই সকলো কৰিছিলোঁ ঘৰৰ পৰা মা দেউতাৰ পৰা পইচা চুৰ কৰি আনি তাক যি লাগে তাকে দিছিলোঁ যি খাওঁ দিব তাকে দিছিলোঁ পইচা লাগে বুলি পইচা দিছিলোঁ যেতিয়া খোজে তেতিয়া দিছিলোঁ ৰিচাৰ্জ সকলো ময়ে কৰি দিছিলোঁ এতিয়া তাই যে মোৰ লগত এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ
খৰি কেইডালমান কাটি লওঁ পাই। আমাৰ আকৌ খৰি নহ'লে ভাত বনাবও নোৱাৰো নহয়, আমাৰ গেছ চেছ নাই নহয়। মানুহ যিটো হ'ল খৰি কেইটামানো আনি নিদিয়ে। মই হাবিয়ে জংঘলে বিচাৰি আনি খৰি চৰি আনি ভাত চাত যোগাৰ কৰি দিব লাগিব। তেখেতে অকল আৰু দিনটোলৈ ওলাব ঘূৰিব, হাজিৰা পাই যিকেইটা পইচা পাই নিজলৈ হয়হে। আমাৰতো এইবোৰ চিন্তা নকৰেই। মানুহটো কিয় এনেকুৱা হ'ল জানো, মোক আজিকালি দেখিবই নোৱাৰা হ'ল। মোক আকৌ ভাল পাই দিয়া বতাহে। আমি একদম এদিনা ভাওনা চাই থাকোঁতে মোলৈ টেঙা মৰ্টন দলিয়ালোঁ। সেইদিনাখনিৰ পৰা একদম আমি ভাল পাই পেলালোঁ বাৰু। তাৰপাছতে আৰু একদম বিয়া প্ৰস্তাৱ দিলেই নহয়। জপৰা বুঢ়ী আৰু এটা ল'ৰা মোক লাইন মাৰি আছিলে, মোৰ তাক ভাল লাগিছিলে বাৰু। তাৰপাছত এইজন আহিলে, এইজনকো মোৰ ভাল লাগে। একদম ফিট ফাটকৈ একদম যায় আৰু একদম পূৰা ধনী নিচিনাকৈ। মই ভাবিছোঁ পূৰা ধনী আৰু একদম দেখিয়ে মোৰ পচন্দ হৈ গ'ল। তেতিয়া কৈছে মোৰ একদম গাড়ী আছে, একদম পকা ঘৰ আছে, সেই সা সম্পত্তি আছে, তোমাক একদম ৰাণী কৰি ৰাখিমগৈ। ময়ো ভাবিলোঁ সঁচাকৈ আছে চাগে, একদম ফিট ফাটকৈ যায় মোক লগ কৰিবলৈ। পাছতে আহিলে কৈছে ভগা জুপুৰি তাতো ইয়াত জুইত ভাত বনাব লাগে আছে, তাৰমানে ইমান মোক মিছা কথা ক'লে। এইবোৰ কথা ভাবিলে চকু পানী ওলাই আহে মোৰ হৰাই। আৰে চগৰি যাব যোগে মোৰ গাঁও পাহাৰে কিনাৰে গাঁৱৰে হাৰে হাৰে চাইকে বাগান। প্ৰেমালতা ভাত হ'লনে? আহিলা আৰু তাতে গুৰিলৈকে হোৱা মানে খাই পেট পেটা থাকিবলৈ। খাই আছে ন, ভাত কেলে খাব লাগে? ভাত হোৱা নাই, দেখা নাই মই খৰি কাটি আছোঁ। খৰি নহ'লে ভাত বনাব পাৰিম? যে মুখত জুই দিলেও নুপুৰে, যাওঁ পাই জুই নুমালে থাকে। দাইল জুইত পাতি থৈ আহিছোঁ। ঠাণ্ডা ভাত কেইটামান আছে, উলিয়াই আনি তাকে দিওঁ খাবলৈ।